চি এগৰাকী ছোৱালী হৈ পৰপুৰুষক বঙহৰ দেউ বুলি সম্বোধন কৰি চিনেমা কৰি দেখুৱাব আহিছ। আজিৰ পৰা তই বৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰ। ছোৱালী হ'ল পৰপুৰুষক বঙহৰ দেউ বুলি সম্বোধন কৰিছে, অভিনয় কৰিছে। তাই আমাৰ সমাজলৈ কলংক সানি আনিছে। তাইক ঘাটে পানীয়ে নিষেধ কৰা হয় আৰু তাইক যাতে কোনেও বিয়া নকৰায়, আৰু যোন পুৰুষে তাইক বিয়া কৰাব তেওঁকো আমাৰ সমাজৰ পৰা এঘৰীয়া কৰা।